আমাৰনো কেনেকে হৈছে সেইটো কওকচোন মই সেই কাৰণে আহিছো বনাম তই হয়তো শুনিছ যে ইণ্টাৰনেশ্যনেল মাৰ্কেটত মই এতিয়া এটা বিজনেছ আৰম্ভ কৰিম আচ্ছা বিজনেছটো বুজি পাইছো কিন্তু ইণ্টাৰনেশ্যনেলটো বুজি নাপাইছো মানে আঞ্চলিক ভিত্তিত ব্যৱসায় আৰু বা বহুত ডাঙৰ ব্যৱসায় আছে ডাঙৰ ব্যৱসায় তই শুনিছ চাগে গুণুগুণুকে শুনিছো চা লগতে এইটো শুনিছ নে নাই যে গোটেই ব্যৱসায়টোৰ মেনেজাৰ তই মই মোৰ এই কোটি কোটি টকাৰ ব্যৱসায়টোৰ গোটেই হিচাপ নিকাচ তই ৰাখিব লাগিব তই 2000 টকা 1999 টকাটোৰ হিচাপ ৰাখিবিছ হ'ব ছাৰ তই ভাবচোন খালি মগজুৰে ডিঙিত তাই হাতত চেকবুক কেনেকুৱা লাগিব এবাৰ ভাবি দেচোন নিজে পিঠা বেচিছো বত্তপতিছ 44 দেখিছনে নিজকে বহুত ভাল লাগিছে চা আজিৰ পৰা আপোনাৰ হিচাপ মই ৰাখিছো চা সে মজা এতিয়া মোৰ ঘৰলৈ যা মনিবক উৎপাত কৰি দে 2 কেজি পিঠাগুৰি ৰেগুলাৰ খুন্দি দিব লাগিব মোক হ'ব চা মিক্সিৰে চাবে চাবে আঙুলি ঘূৰিব পিঠা পনা বেছি কোটি টকা আহিব যিটো সমানে ভাগ হ'ব মই যিটো সমানে ভাগ পাবি মই চাহৰ পইচাটো কোটি টকাৰ লগত একেলগে হিচাপটো ৰাখিম চা সান্দহ পিঠাগুৰি মনিব দেচোন খুনি কেকেচা মেমেজা হৈছো মই কেকেচা মেমেজা হৈছো মই আনিছো কেলে হে তেৰি কি হ'ল কিয় ইমান টনাটনি কৰি আছ কথা এটা আছে বুজিছো মই সেই বৰুৱানী বাইদেউ ঘৰৰ পৰা আহিব লাগে এনেই দেৰি হৈছে বুৱানী গলে কাইলৈ যাব পাৰিছে নহলে অহা বছৰলৈ যাব পাৰিছে আপোনাৰ গিয়েকতকে আজি বুৱানী ডাঙৰ হৈছে কি হৈছে আপোনাৰ বুৱানী যিটো নহৈছে গিয়েকৰ হৈছে কিন্তু বুৱানী নহৈছে মই কৈছো কিবা এটা হৈছে হে তেৰিকা কি হৈছে নহৈছে মাৰি যিটো বুৱানী নহৈছে আপোনাৰ গিয়েকৰ হৈছে কি হৈছে মোক ভিতৰত কমা ৰাখিম ৰাখোনচোন এফালে কৈ থৈ নাহ কেলে হ'ব এই চাউল আনিছো পুৱা এটা খুনক তেতিয়া কি হব চাউল খুলিলে কি হৈছে আপুনি নাজানে পিঠাগুৰি হৈছে এইবোৰ বাৰে ভচহু কথা থক কেকে ছাৰৰ কি হৈছে সেইটো ক কেকে চাই মানে মোক চাউলটো লৈ পেলাই আপোনাক খুলিবলৈ দিছে চাউলটো খুনক তাৰ মানে তই এবাৰ কেকে ছাৰৰ লগ লাগিলি হে বহুত পইচা আগতে লগ লাগিছে আপুনি আজিহে গম পাইছে এনে মাথাটো গৰম নকৰিবি দেই পিঠাগুৰি চাউলৰ লগতে তোৰ মূৰটো ঢেঁকীত ভৰাই দিম একদম সঁচা ঠিক আছে মই চাউলে ঢেঁকীত বহাই দিব লাগিছে মুঠতে এবাৰ পিঠাগুৰিটো ওলাব লাগিছে লওক এই এসব আঁতৰি যা